প্ৰতিশ্ৰুতিটো সদায় দি থাকে, কামবিলাক এনেকৈয়ে হৈ থাকে, কিন্তু আমি এতিয়া সৰ্বসাধাৰণ ৰাইজেহে অসুবিধাটো পাই আছোঁ। যথেষ্টখিনি পিলপিলি আমাৰ এক্সিডেণ্ট হৈছে, পাল্টি হৈছে। ইয়াত যোৱাকালিও এখন এইখিনি মিনিটতে মানে পাল্টি হৈ গৈছে। बाक्सानि भबानिपुर साउदुरबिथा माहारियारि मानास हाग्रामानि थांलाय फैलाय लामाखौ नायोब्ला जेन ना फिसिनो हानाय फुख्रि बायदि। गमामायैनो बे लामाखौ गारि सालायनो थाखाय बानायदोंना? हान्थिगिरियासो बुजिगोन बे लामाजों दावबायोब्ला। बे लामायानो जादों बाक्सा जिल्ला सालबारि महकुमानि बेन्दोंआव थानाय मुंदांखा माहारियारि मानास हाग्रामायाव थांग्रा लामा। बे लामाजों सानफ्रामबो गोबां दावबायारिफोरा थांलाय फैलाय खालामनायजों लोगोसे हाजार हाजार फरायसा फरायसुलिफोरा थांलाय फैलाय खालामो। माब्लाबा गिख्रंथाव जाब्रबथायबो जानाङो। मिथिहोनाय बादिब्ला बे लामाखौ माखासे बोसोर सिगां बानायनाय जादोंमोनब्लाबो गोबां लेरथाय लानानै सानफ्रामबो थांलाय फैलाय खालामग्रा डाम्पारनि थाखाय लामाया बांसिनै हाखर हाला जादों। ओनसोलनि एमएलए फनिद्र तालुकदारा बे लामाखौ भटनि समाव भट मोननो थाखाय बानायनानै होगोन बुंदोंमोन, नाथाय देरहाखांनायनि उनाव नायसनासै होननानै ओनसोलनि सुबुंफोरा फोरमायदों। बेनिखायनो हान्थिग्रा सुबुंफोरा खौरांनि गेजेरजों थाबैनो फाहामनानै होनो थाखाय खावलायदों। नाथाय सरकारा बे लामाखौ नुसनगोन ना, बियो मोनसे गिदिर सोंथि। बे समाव बड'लेण्ड बुब्लिनि खौरांगिरि अनजय बसुमतारीनि खौरां। আমি যাম মানাছলৈকে যাম একদম এইটো মানাছ আপোনাৰ এইটো ইনে ভবানীপুৰ মানাছ ৰোড সদায় অহা যোৱা কৰোঁ। কিহৰ বাবে এনেদৰে জয়ী হৈ গৈছে পথছোৱা? এইটো ডাঙৰ ডাঙৰ ডাম্পাৰ চলে, ট্ৰেক্টৰ চলে আৰু প্ৰাইভেট গাড়ীও চলে যেনিবা, কিন্তু ডাম্পাৰৰ কাৰণে অলপ বেছি বিশেষকৈ ক্ষতি হৈছে এইখিনি। বিধানসভাৰ পূৰ্বে কিন্তু এতিয়া পথছোৱা এনেদৰে ৰৈ গৈছে। প্ৰতিশ্ৰুতিটো সদায় দি থাকে, কামবিলাক এনেকৈয়ে হৈ থাকে, কিন্তু আমি এতিয়া সৰ্বসাধাৰণ ৰাইজেহে অসুবিধাটো পাই আছোঁ। বাকীটো আৰু এতিয়া চৰকাৰক এইটোৱে আহ্বান জনাম, যিহেতু এইটো আৰু মানাছ ৰাষ্ট্ৰীয় উদ্যানখনৰ এটা মুখ্য পথ, গতিকে সেইটো কাৰণে যিমান পাৰে সোনকালে যদি কামটো কৰে তেতিয়াহ'লে আমি ৰাইজে উপকৃত হ'ম। পৰ্যটক যথেষ্ট অহা যোৱা কৰে। এতিয়াহে বৰ্তমান বাৰিষাৰ কাৰণে কম, কিন্তু যথেষ্ট পৰ্যটক অহা যোৱা কৰে। গতিকে চৰকাৰলৈ এটাই অনুৰোধ, যাতে এই পথছোৱাৰ কথা অলপ চিন্তা কৰে চৰকাৰ, এইটোৱে আমাৰ অনুৰোধ। আগতে নিৰ্মাণ কাৰ্য হৈছিল এই পথছোৱা, হৈছিল, কিন্তু কথাটো হ'ল কি কিমান হৈছিল সেইটোহে ডাঙৰ কথা। হোৱাটো হৈছিল, কিন্তু কিমান পাৰ্চেণ্ট হৈছিল সেইটোৱে ডাঙৰ কথা। গতিকে নিৰ্মাণ কাৰ্যত কিবা গাফিলতি আছিল। গাফিলতি মানে সেইটো আৰু আমি টেকনিকেলটো আমাৰ ইঞ্জিনিয়াৰ নহয়, গতিকে ইঞ্জিনিয়াৰে সেইটো গম পাব কেনেকৈ কৰিছিল, কি কৰিছিল, কিমান পাৰ্চেণ্ট কাম ভাল হৈছিল সেইটো তেওঁলোকে গম পাব। কিন্তু আমাৰ দৃষ্টিত ৰাইজৰ এইটো কামটো একোৱেই ভাল হোৱা নাই। গতিকে ভাল নোহোৱাৰ কাৰণে আজি এইটো ইমান ডাঙৰ ডাঙৰ গাঁত, সেইটোৱে কাৰণ। ধন্যবাদ। থেংক ইউ। সদায় অহা যোৱা কৰে এই পথটোৰে? সদায় অহা যোৱা কৰোঁ। এনেকুৱা মানে আপোনাৰ বাৰিষা কাল নহ'ব বাৰু, খলনি মাহৰ পৰা এনেকুৱা হৈছে, অলপ অলপ গাঁতা হৈ আছে। তো এতিয়া বাৰিষা পানী পৰিল, যথেষ্টখিনি ডাম্পাৰৰ অহা যোৱা হয়, তাৰ ফলত মানে বহুত ডাঙৰ ডাঙৰ গাঁতা হৈছে। মানে বিশেষকৈ আমাৰ তিনিচুকীয়া বাহনৰ কাৰণেতো যথেষ্টখিনি ভয় লগা হৈছে, ভয় লগা সেয়া। যিও মানে VIP চাৰিচুকীয়া আছে দুই এখন, তো আহে খুব লাহে লাহে আহিব লাগে, তো তথাপিও ডাম্পাৰত লাগিয়ে যায় কিছুমান জেগাত। মানাহলৈ পৰ্যটক সদায় অহা যোৱা কৰে পৰ্যটক, কিন্তু খুব যথেষ্টখিনি অসুবিধা হৈছে। মানে চৰকাৰক এইটোৱে ক'ব বিচাৰিছোঁ যে এই পথছোৱা যাতে অতি সোনকালে নিম্ন খাপৰ কৰি তোলে, এইখিনিয়ে মানে বিনম্ৰভাৱে চৰকাৰক অনুৰোধ জনাইছোঁ। এতিয়া মই আনন্দ বজাৰত যাম, তো মানুহ এনেকুৱা আজিকালি মানে গাড়ীত উঠে, মানুহ উঠিলেও মানে ধৰ দলঙৰ পৰা এইখিনি যিখিনি বেয়া আছে, মোটামুটি 1 কিলোমিটাৰমানৰ বেছি হ'ব অলপমান বেয়া। এইখিনি মানে বেয়াৰ কাৰণে মানুহ মানে নুমি দিয়ে, বহুত ভয় কৰে মানে গাড়ীটো। আৰু যথেষ্টখিনি পিলপিলি আমাৰ এক্সিডেণ্ট হৈছে, পাল্টি হৈছে। ইয়াত যোৱাকালিও এখন এইখিনি মিনিটতে মানে পাল্টি হৈ গৈছে গাড়ী ডাইৰেক্ট। চব্জি আছিল, চব্জিতে পাল্টি হৈ গৈছে গাড়ীটো। नोंथांनाव हान्थु सिं गोदोना आखाइ आखाइनि आसि सिंस्रि दाफोना सानाय आफादावनि सानाय आथिं मिजुनाय सानाय खर' जरा सानाय आथिं फारनैबो बोलो मोनै जानजि सानानै आथिङाव साहैनाय जायखिजाया गोजामनिफ्राय गोजाम सानाय जादोंब्ला नोंथांमोना जिंगासिनो नांला। नोंथांमोननि थाखाय खम बेसेनावनो लाबोदों फिल नेचार जइन्ट पेन वेल। बे थाव मालिसखौ फुनोब्लानो नोंथांनि गासै सानाय जेंनाया खारगोन। अब्ला मानोथो गोबाव खालामखो? अर्डार आरो गोबां मोनथिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।